हेलो गाइज मोर एटी नतुन मिनी भ्लगले आपनालोक सकलोके स्वागतम जनाइছোঁ আৰু আজিতো গম পাইছে কি আজি হৈছে দিৱালী যোৱাকালি মানে কালী পূজা আছিল যোৱাকালিও আমি কিবা কিবি জ্বলালো বাৰু কিন্তু ভিডিঅ'টোৰ ইন্ট্ৰো আজি লৈছোঁ আৰু সকলোকে আমাৰ তৰফৰ পৰা হেপী দিৱালী তেন্তে ভিডিঅ'টি চাই থাকক আমি আজি কি কৰো ভিডিঅ'টি একেবাৰে দিনৰ পৰাই আৰম্ভ কৰিছোঁ ইফালে দেউতাই লগাই আছে লাইট আৰু কলগছৰ গুটে পাতবোৰ এৰাই দিছে মানে কিবা বেলেগকৈ এটা ডিজাইন দিব বুলে আপোনালোকক ৰাতি দেখাই আছোঁ এয়া এতিয়া হৈ গ'ল সন্ধিয়া আৰু আমি চাকি জ্বলোৱা আৰম্ভ কৰি দিলোঁ আমাৰ চাকি জ্বলোৱা হৈ গ'ল আৰু এয়া দিনত যে কলগছডাল দেখাইছিলোঁ এনেকুৱা এটা ডিজাইন বনাই দিছে এতিয়া খুৰাই কিবা কিবি ফুটাই আছে বম চম আৰু আমি ৰখিনে চাই আছোঁ আৰু এতিয়া ময়ো এপাত ফুলজাৰি জ্বলাই চালোঁ আজি হৈছে 31 অক্টোবৰ আৰু ভণ্টিৰ বাৰ্থডে সেইকাৰণে মায়ে ইয়াতে সৰুকৈ এখন শৰাই দিছে এতিয়া আমি তিনিজনে ফুলজাৰি জ্বলোৱাৰ আৰম্ভ কৰিলোঁ আৰু এতিয়া শৰাই ভাঙিলে আমি সকলোৱে এতিয়া প্ৰসাদ খাই আছোঁ এতিয়া দেউতাই স্কাই লেম্প এটা জ্বলাব খুজিছে কিন্তু যিহে জোৰত এজাক বতাহ আহিল এটো উৰিয়ে নগ'ল আজি হৈছে নেক্সট ডে আৰু এতিয়া মই ৰেডি কৰি আছোঁ পানী ঢালিলে জ্বলা চাকি আৰু এই চাকিবোৰ এবাৰে দেখিছোঁ দে মই আগতে দেখা নাছিলোঁ বাৰু আজি চাকিবোৰ ভিতৰতে দিওঁ বুলি ভাবিছোঁ সেইকাৰণে একোকৈ চাকি ভিতৰ ফালে দি গৈ আছোঁ যোৱাকালি যিহে বৰষুণ আহিলে গোটেই লাইটৰ অৱস্থাই নোহোৱা হৈ গ'ল সেইকাৰণে আজি লাইটবোৰ খুলি আনি ভিতৰ ফালে এনেকৈ দি দিছে এতিয়া মই জলকীয়া বম ফুটাব গৈ আছোঁ ফুটিলে আৰু ইফালে আমাৰ হিয়ামণি লাঠিত লৈ বম ফুটাই আছে এতিয়া আমি আকৌ ভিতৰ ফালে আহি গ'লোঁ আৰু ইয়াতে ধুনীয়াকৈ তিনিজনে মিলি ফুলজাৰি জ্বলাই আছোঁ আৰু এবাৰ সকলোকে হেপী দিৱালী ভিডিঅ'টি শেষ কৰিব হ'ল আৰু এতিয়া খুৰা আৰু মই জ্বলাই আছোঁ আৰু এটা স্কাই লেম্প আৰু সকলোৱে ৰখি চাই আছে কেতিয়া বস্তুটো উৰি যায় বুলি আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে ভাল লাগিলে এটা লাইক কৰিব আৰু এটা নতুন ভ্লগত আপোনালোক সকলোকে লগ পাই আছোঁ আৰু এবাৰ সকলোকে হেপী দিৱালী